Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু আহি থকা নৱবৰ্ষৰ মোৰ ফালৰ পৰা অলেখ শুভেচ্ছা যাচিলো আপোনাৰ সকলোকে আৰু যেটা যে 31st হয় এতিয়াতো সবে খানা বা পিকনিক এনেকেতো খাই আছে তো ময়ো ভাবিছো আৰু মই মানে ভাবিছো আৰু সৰু মুৰুকে কিবা এটা খানা খাওঁ মানে বেলেগ একো ডাঙৰ ইমান একো ডাঙৰ নহয় মোৰ লগৰ দুজনী আহিব দেন কালি মোৰ ভাইটি আহি পাইছে ডিব্ৰুগড়ত আছিলে হি বাহঁতৰ ঘৰত সো কালি হিও আহিলে এতিয়া খানা এটা খাওঁ আমি গোটেইকেইটাই মিলি ভাবিছো আৰু কি কৰোঁ এটা চাই লওঁ এতিয়া কি হয় কি নহয় খানাটো খোৱা হয় নে নহয় এতিয়ালৈকে ফিক্স হোৱাই নাই তেনেকৈ মানে লগৰকেইজনী আহিম কৈছে হয় কিন্তু এতিয়ালৈকে মানে ঘৰৰ পিনৰ পৰা পাৰ্মিশ্যন পোৱা নাই কিন্তু এতিয়া পাৰ্মিশ্যন কালি সুধিছিলে তো কি কয় মই ফোন কৰিম এতিয়া অলপ পাছত মই এতিয়া ফাৰ্ষ্টত মই নিজৰ কামখিনি কৰি লওঁ আৰু খানাটো মানে ঘৰত যদি খোৱা হয় তেন্তে ঘৰৰ বেকচাইডৰ খানাতে মানে ঘৰৰ বেকচাইডে খাম মই আপোনালোকক দেখাম ক'ত খাম আৰু কি খাওঁ কি নাখাওঁ কি কৰোঁ চাই থাকক তেতিয়া গম পাব আৰু যিহেতু ভিডিঅ'টো দেৰিকৈ আহিব চ' মোৰ ফালৰ পৰা সকলোকে দেৰিকৈ হ'লেও হেপ্পী নিউ ইয়েৰ এণ্ড আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু চাই থাকক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু আমাৰ ঘৰত এইটো আৰু এইটো আছে চ' মই সিহঁতক বাহিৰত পথাৰত দিবলৈ যাওঁ আৰু পথাৰত দিবলৈ যাওঁ মানে আমি যোনখন পথাৰত খাম বুলি কৈছোঁ সেইখন পথাৰত আপোনালোকক দেখাম ইমান টানে নহয় এইটোৱে বেছি দূৰ নহয় এইটো আমাৰ বেক চাইড হয় যদি খোৱা হয় মানে এইটো পথাৰতে খাম এইটো এইখিনি নহয় হা চৰি এই আগৰ পথাৰখিনিত যা ইয়াতে খাম যদি খোৱা হয় নহ'লে এইখন পথাৰো আছে চাই লওঁ এতিয়া কোনটোখন পথাৰত খাওঁ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব আমাৰ কোনখন পথাৰত খোৱা হয় চ' চাই থাকক মই প্ৰথম এইকেইটাক এৰাল দি লওঁ চাই থাকক ভিডিঅ'টো আৰু One eternity later. মই আহি গ'লো ছাগলী এৰাল দি চ' মই এতিয়া পটাপট মোৰ কাম কৰি লওঁ মানে কি আৰু ঘৰৰ কাম জানে ছোৱালী মানুহৰ কাম কি থাকে পটাপট কাম বনখিনি কৰি লওঁ পুতলা আছে মোৰ ফেভৰেট হয় এইটো ফেভৰেটে হয় এইটো ফেভৰেট হয় যেনিবা এইটো চাইড আছে দূৰদিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো ফাইনেলি মোৰ বিচনা হৈ গ'ল লোৱা এতিয়া বেলেগ কাম কৰি লওঁ ঘৰৰ পটাপট তাৰপিছত আপোনালোকৰ চাই থাকক 2,000 years later. So finally মই গ'লো ৰেডি এতিয়া যাওঁ গুদাম ফালে মানে মই পইচা লোৱাই নাই এতিয়ালৈকে পাপাৰ পিকনিক খাবলৈ খানা খাবলৈ মই মাক ক'লোঁ বাট পাপাক কোৱাই নাই চ' এতিয়া পাপাক কওঁগৈ পাপাক আৰু পইচা আনোগৈ আৰু লগৰজনীকো লৈ আহোঁ এজনী গুদাম ফুৰে হয় এজনী আমাৰ ইয়াৰে হয় ইয়াৰজনী অলপ দেৰিকৈ আহিব গুদাম ফুৰজনী মোৰ লগতে আহিব মই দোকান আহোঁতে এতিয়া যাওঁ ব'লক গুদাম ফালে লগ পাম এতিয়া মোৰ ফুল লুকটো চাওঁ চ' ব'লক যাওঁ ফাইনেলি ঘৰৰ পৰা ওলাই দিলোঁ এইটো চাইড হয় মেইন চাৰিআলি পাই গ'লোহি বাই বাই
ফাইনেলি পাপাৰ দোকান মেৰা পিতাশ্ৰী কা দোকান পাপা এইটো ঘৰৰ বজাৰ আমাৰ পিকনিকৰ বজাৰ হোৱাই নাই A few moments later. চ' ফাইনেলি কেক লৈ ল'লোঁ লগৰ এজনীৰ কাৰণে ৱেইট কৰি আছোঁ এতিয়ালৈকে হয় নাই কেতিয়াহে নাজানো চ' একেবাৰে ঘৰলৈ গৈ পাই লগ পাম 1 hour later. ফাইনেলি আমাৰ বজাৰ হৈ গ'ল আমাৰ কেকো আহি গ'ল আৰু আমি এইকো লগ পালোঁ আমি দুজনী এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ পিনি চাওঁ আৰু এজনী আহিব আছে তাইক আনিব যাব লাগিব চ' চাই থাকক গম পাব আৰু যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব চাই থাকক ঘৰ লগ পামগৈ বয়ফ্ৰেণ্ডৰ তেজনী মাৰি আছা তুমি হা তাকে আমি চিংগল মানুহ ভাই আজিৰ পৰা তুমি পিয়ৰ চিংগল আমাৰ ইয়াত এবাৰ প্ৰথমবাৰ সৰিয়হ কৰিছে ইমান ভাল লাগিছে ন এইখিনি ফটো মাৰিব আহিবা ৰিলছ এক্সামৰ পিছত আহি যাবা 1 eternity later. ফাইনেলি আহিলোঁ এজনীক ল'বলৈ আহি ইয়াত ফটো থাকিলোঁ গাড়ী নাই এতিয়া গাড়ী আহক আহে যাম আৰু কিমান গালি দিয়ে মোক তই গালি খাবলগীয়া মানুহেই হ'ব বেছি হাই দিলে মোক আৰু গালি দিব চাই থাকক ঘৰ গৈ এতিয়া লগ পাম গাড়ীটো নাপালোঁ এতিয়া খোজকাঢ়ি গৈ আছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ মজা মজা খং চোৱা আৰু এজনী দাম কিবা আহিলে ডাম্পাৰটো যাওঁনে চব এইবোৰ তই মেইনজনীয়ে তই মইতো একো কৰা নাই এতিয়া পালি মোক পঠাব লৈছিলি নিজে পালি মইতো ভিডিঅ' চাই থাকক গৈ লগ পাম কি পালোঁ আমি দুজনী কোচত কি ঘৰ গৈ লগ পাম Many hours later. আমাৰ ৰেডি হৈ গ'ল চব বস্তু আনিলোঁ আনি ইয়াত জুই আমাৰ তিনিজনী এজনী কুসুম এজনী সংগীতা এজনী এইটো মোৰ ভাইটি এইটো লাইট লগাইছে ভাইটিয়ে আৰু এয়া আমাৰ একপিনৰ পৰা মই টাইম নাপালোঁ দেখাবলৈ এতিয়া দেখাই আছোঁ চাই থাকক কেতিয়াকৈ বনাব হৈ আছে মই ব্লগ বনাবলৈ পাহৰিয়ে আছিলোঁ এনেকাই মানে ইয়াত মাও আহিলে মা ভকৰ নিজৰ মাংসৰ কাৰণে কাটি আছে মায়ে আমাৰ লগত নাখায় মায়ে নিজে খাব মায়ে কি মাংস খাব মই একদম লোকেল কুকুৰা একদম ডাকুৱাল মায়ে পুৰা ডাকুৱাল মাংস খাব এয়া আমাৰ গাহৰি খৰিকা এয়া হ'ল ব্ৰইলাৰ এইভাগে এইজনে আমাৰ গাহৰি নাখায় চ' এইকাৰণে ব্ৰইলাৰ এক্সট্ৰা খৰিকা হ'ব চ' মই এইখিনি কাটোঁ কিহত দিবলৈ মাংসত দিবলৈ আৰু এই আমাৰ গাহৰি খৰিকাৰ লগত খাবলৈ চাটনি তাৰ আগত চাহ খালোঁ আপুনি থাকি গ'ল আছে চাহ এয়া আমাৰ ফ্লাক্সত চাহ এতিয়াও ভৰ্তি হৈ আছে কুসুম কষ্ট লাগে हाय को हेलो हेलो आज मैं हूँ ये हमारा पार्टी ले रहा है एजने मम्मा माँ चैनल तो लाइक कमेंट सब्सक्राइब करिব चैनल तो लाइक আৰু কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আপোনালোকে চোৱাৰ পিছত ৰান্ধনি মই হয় এজনী হয় সেইটো আমাৰ ব্ৰইলাৰ খৰিকা এতিয়া দিয়া হৈছে এইটো গাহৰি খৰিকা সিজিছে আৰু কি হ'ল ইমান ধোৱা হৈছে এইটো মোৰ ভাইটি চাই থাকক 1 hour later. ফাইনেলি আমি মাংস টেষ্ট কৰিছোঁ ইয়াত খৰিকা বনাই আছোঁ আৰু এইজনী কুসুম এইপিনে চা আৰু এইজনী মই খাই লওঁ মাংসটো টেষ্ট কৰি লওঁ তাৰপিছত আপোনাৰ লগত জনাই আছে এয়া মাংস আগপিনে আৰু একো নাই বাৰু
চাই থাকক নিউ ইয়াৰ অল অফ ইউ মানে এইফালে মুখৰ মদাই এইফালে মুখৰ অকমান চবকে যাবা মদাই হেৰি কৰি অকমান খা অকমান খা লাও অকমান খা হ্যাপি নিউ ইয়াৰ হ্যাপি নিউ ইয়াৰ অল অফ ইউ হ্যাপি নিউ ইয়াৰ নিউ ইয়াৰ টু বেষ্ট নিউ ইয়াৰ ইমান ধোঁৱা হৈছে অ' কৃষ্ণ চাওঁ দেখা খাই ক ৰাতি কেইটা বাজিলে এতিয়া টাইম চাচোন তোৰ ফোনটো দে চাওঁ ফোনটো দেখা টাইম দেখা চাওঁ সকলোকে হেপী নিউ ইয়াৰ কেক চ ভাতটো খাই লওঁ আৰু ঐ ভাত উলিয়া ভাত খাওঁ ইয়াত জুই তো ফাইনেলি আমাৰ ভাতৰ অৱস্থাই নাই ঠাণ্ডা হৈ গ'ল এইজনী পচম আমি তিনিজনীয়ে থাকিলোঁ বাকীকেইটা ক'লে গ'ল নাজানো ইয়াত জুই তো ভাত খাই লৈ লগ পাম